যদি আপোনাৰ হাতত আছে এনে ধৰণৰ ৰেখা তেন্তে আপোনাৰ নিশ্চয় হ'ব প্ৰেম বিবাহ। আমাৰ হাতৰ ৰেখাবিলাকে আমাৰ জীৱনৰ বহু কথাই কয়, মাত্ৰ দৰকাৰ আমি বুজি পাবৰহে। বহু সংখ্যক মানুহে তেওঁৰ বিয়াখনক লৈ বহুবাৰ জ্যোতিষীৰ ওচৰত যায়, কাৰণ তেওঁ জানিব খোজে যে তেওঁৰ বিয়া কেতিয়া হ'ব বা কেনেকুৱা দৰা বা কইনাৰ লগত হ'ব, নে বিয়াৰ পিছত তেওঁৰ জীৱন লগৰজনে তেওঁক মৰম কৰিব নে নকৰিব, নে জীৱনত কিবা সমস্যা আহিব। এনেধৰণৰ প্ৰশ্ন মনলৈ উঠে। বিবাহৰ পিছত সন্তান হ'ব নে নহ'ব বা কিমানজন সন্তান হ'ব, এনেধৰণৰ বহু প্ৰশ্ন মনলৈ আহি থাকে আৰু সেইবিলাক জানিবলৈ মন যায়। গতিকে বন্ধু বান্ধৱীসকল, এনেধৰণৰ আজি বহুতো প্ৰশ্নৰ উত্তৰ আমি হাতৰ ৰেখাৰ মাধ্যমেৰে কেনেকৈ জানিব পৰা যায় সেই বিষয়ত আজি আলোচনা কৰিম। গতিকে চাই থাকিব এই ভিডিঅ'। তো বন্ধু বান্ধৱীসকল, আপুনি প্ৰথমে জানি লওক যে হাতৰ কোনডাল কি ৰেখা বুলি কোৱা হয়। এইটো হৈছে বিবাহ ৰেখা, আৰু ইয়াৰ ঠিক ওপৰতে থকা এইটো হৈছে সন্তান ৰেখা, আৰু এইটো হৈছে হৃদয় ৰেখা। এনেধৰণৰ বহু ৰেখা আমাৰ হাতত আছে। যদি কোনো ব্যক্তিৰ বিবাহ ৰেখা ওপৰমুখা হয় আৰু কেনা আঙুলিলৈকে বিস্তৃত, সেই মানুহজনৰ বিবাহত অলপমান বাধা আহে। যদি কোনো ব্যক্তিৰ হৃদয় ৰেখা আৰু বিবাহ ৰেখাৰ মাজৰ দূৰত্ব অতি কম হয়, সেইবিলাক ব্যক্তিৰ বিয়াখন অতি কম বয়সতে হয় বুলি জ্যোতিষী শাস্ত্ৰত পোৱা যায়। যদি বিবাহ ৰেখাক কোনো অন্য ৰেখাই কাটি যোৱা নিচিনা হৈ থাকে, তেওঁৰ বিবাহত বহুতো বাধাৰ সৃষ্টি হোৱা দেখা যায়। যদি কোনো ব্যক্তিৰ বিবাহ ৰেখাডালৰ ওপৰত পুৰণ চিহ্নৰ দৰে এটা চিহ্ন থাকে, তেনে পুৰুষ হওক বা মহিলা হওক, তেওঁৰ লগৰজনৰ স্বাস্থ্যৰ হানি হোৱাৰ সংকেত বুলি কোৱা হয়। যদি বিবাহ ৰেখাডালত এটা ত্ৰিশূলৰ দৰে আকৃতি হয়, তেন্তে সেই ব্যক্তিজন জীৱন লগৰীৰ লগত বহুতো প্ৰভাৱিত হৈ থকা বুলি কোৱা হয়। জীৱন লগৰীৰ বাবে তেওঁৰ প্ৰেম সদায় অতুলনীয় হৈ থাকিব। আৰু যদি কোনো ব্যক্তিৰ বিবাহ ৰেখাডাল এনেকুৱা ধৰণৰ দীঘলীয়া আকৃতিৰ হয়, তেন্তে তেখেতৰ সাংসাৰিক জীৱন বহু সাৰ্থক হ'ব বুলি এটা মান্যতা আছে। যদি বিবাহ ৰেখাডাল এনেধৰণৰ সাপৰ জিভাৰ আকৃতিৰ হয়, তেন্তে দম্পতীহালৰ মাজত কাজিয়া হোৱাৰ এটা সম্ভাৱনা থকা বুলি কোৱা হয়। যদি পুৰুষজনৰ বাওঁ হাতত বিবাহ ৰেখা দুটা থাকে আৰু সোঁ হাতত এটা থাকে, সেই পুৰুষৰ পত্নীজন বহু ভাগ্যৱতী বুলি কোৱা হয়। যদি কোনো ব্যক্তিৰ বিবাহ ৰেখাৰ স্থানতে তিল থাকে, তেন্তে সেই পুৰুষৰ লগৰজনৰ স্বাস্থ্য হানি হোৱা বুলি এটা মান্যতা আছে। যদি বিবাহ ৰেখা এনেধৰণৰ সমান্তৰাল হৈ থাকে, তেন্তে আপোনাৰ প্ৰেম বিবাহ সফল হোৱাৰ বহুতো আশা আছে। তো বন্ধু বান্ধৱীসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, আৰু যদি হস্তৰেখাৰ বিষয়ে অধিক জানিব বিচাৰে, তেন্তে মোৰ এই চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে, লগতে ভিডিঅ'বিলাক লাইক কৰিবলৈ নাপাহৰিব বন্ধুসকল। আজিলৈ ধন্যবাদ।